নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে। আজি বনালোঁ বন্ধাকবি আচাৰ। বন্ধাকবি আচাৰ বনোৱা মোৰ হৈ গ'ল। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আৰু মইনো বন্ধাকবি আচাৰ কেনেকৈ বনালোঁ, আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। বন্ধাকবি আচাৰ বনাবৰ কাৰণে মই প্ৰথমতে বন্ধাকবি এটা বাকলিটো গুচাই ভালদৰে ধুই ল'লোঁ। ধুই মই এতিয়া এইটো মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে ৰুকনি থাকিলে ৰুকনিটোও দি ল'ব পাৰে। ৰুকনিত দিলে বেছি মিহি হয়, তেতিয়া আচাৰখিনি সোনকালে শুকাই যায়। আৰু বন্ধাকবি আচাৰ বনাবলৈ হ'লে দুটামান বন্ধাকবি সৰহকৈ লৈ ল'ব। বন্ধাকবিটো শুকাই যোৱাৰ পিছত একেবাৰে কম হৈ পৰে। মই আপোনালোকক একেবাৰে কমকৈ বনাই দেখাম ভিডিঅ'টোৰ কাৰণেহে। মই বাৰু অলপ সৰহকৈ আচাৰ বনাওঁ, যিহেতু বেচিবলৈও বনাওঁ। আৰু এতিয়া মই বন্ধাকবিটো মিহি মিহিকৈ কাটি লৈছোঁ। আৰু কেনেকৈনো মই আচাৰ বনাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়াহে গম পাব। আৰু বহুতে হয়তো বন্ধাকবি আচাৰ বনাই খাই চাইছে, বহুতে হয়তো চোৱা নাই। যিসকলে বনাই খাই চোৱা নাই সেইসকলে এই ভিডিঅ'টো চোৱাৰ পিছত একেবাৰে সহজতে ঘৰতে বনাই খাই চাব পাৰিব। আৰু মোৰ বন্ধাকবিটো কাটি লোৱা হৈ গৈছে। এটা বন্ধাকবিত 180 ওলাইছে। এতিয়া মই বেলেগ এটা বাচনলৈ বন্ধাকবিখিনি থৈ ল'লোঁ। থৈ ইয়াতে অলপমান নিমখ দি দিলোঁ আৰু লগতে অকণমান হালধি গুড়িও দি দিম। দি মই এইখিনি ভালদৰে মিক্স কৰি আপোনালোককো দেখাই যাম, ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো যদি কাটি দিয়ে তেতিয়াহ'লে ইমান ভালদৰে বুজি নাপাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু এইখিনি এতিয়া মই ঢাকন এখন মাৰি 2টা ৰাতিৰ কাৰণে থৈ দিম। দুদিনৰ পাছত এয়া উলিয়াই ল'লোঁ। এয়া দেখিছেনে? এয়া চাওকচোন কিমানখিনি পানী জমা হৈ আছে। এইখিনি এতিয়া ভালদৰে হাতেৰে চেপিব লাগিব। একদম যিমানে টানকৈ চেপিব সিমানে সোনকালে শুকাব। আৰু এইখিনিৰ পৰা বহুতখিনি পানী ওলাব। আপোনালোকক মই দেখাই থাকিম, আপোনালোকে চাই থাকিব। আৰু মই ভালদৰে চেপি গৈছোঁ যাতে কবিখিনিত পানী থাকি নাযায়। একদম জোৰছে হাতেৰে চেপিব, যিমান জোৰ আছে হাতত মানে, নহ'লে বন্ধাকবিখিনি কিন্তু ভেঁকুৰি যাব। আৰু এয়া চাওকচোন একদম ধুনীয়াকৈ চেপিলা হৈ গৈছে। মই এইখনতে থৈ লৈছোঁ। এতিয়া ৰ'দত দি দিলোঁ। অলপমান পাতলকৈ মেলিব পাৰিলে আৰুৱেই ভাল। আৰু বন্ধাকবিত দিবৰ কাৰণে এইফালে গাজৰ দুটাও মিহি মিহিকৈ কাটি ল'লোঁ। আৰু গাজৰকেইটাও ৰ'দত দি দিছোঁ। দি মই এতিয়া মছলাকেইটা গৰমাব লাগিব। মছলা এইফালে লৈছোঁ ধনিয়া, চবগুটি, কালজিৰা, বগা সৰিয়হ, লগতে জিৰা। এইকেইটা মই গৰমাই ল'ম। গেছটো কমাই অলপ দেৰি গৰমাই ল'ব। লাহে লাহে এটা দুটা ফুটিব যেতিয়া, বৰ ধুনীয়া গোন্ধ এটা মাৰে মছলাকেইটাৰ পৰা, তেতিয়া আপোনালোকে নমাই দিব। আৰু মই এনেকৈ কমাই ভাজি ল'লোঁ। আৰু এতিয়া নমাই দিম। কেৰাহীখনতে নমাই থৈ নিদিব, বেলেগ এখন বাচনত নমাই থ'ব, নহ'লে মছলাকেইটা বেছিকৈ ভাজ খাই যাব। আৰু এইফালে ল'লোঁ তেলকণ। তেল মই আচাৰ যিমান কণ লাগিব সিমান কণৰ জোখত গৰমাই ল'ব লৈছোঁ। আৰু তেলকণ লাহে লাহে গৰম হৈ আহিলেই এতিয়া গেছটো অফ কৰি দি তেলকণ ঠাণ্ডা হ'বলৈ দিলোঁ। আৰু এইফালে এতিয়া লৈ ল'লোঁ বন্ধাকবিখিনি। বন্ধাকবি দেখিছেনে? ইমান ডাঙৰ খৰাহীটোত 180 হৈছিলে, শুকোৱাৰ পাছত কিন্তু সেই বাতিটোও এবাতি নহ'ব। এয়া লৈ ল'লোঁ এতিয়া আচাৰ বনাবৰ কাৰণে। এয়া পিচি ল'লোঁ মছলাখিনি যিখিনি গৰম কৰিছিলোঁ। এয়া লৈ লৈছোঁ 2 চামুচ। আৰু গাজৰ দুটা কাটি থৈছিলোঁ, সেয়া ৰ'দত দি শুকুৱাই লৈছিলোঁ, সেয়া দেখাইছিলোঁ। সেয়াও দি দিলোঁ। দি মই ইয়াতে এতিয়া অকণমান হালধি গুড়ি দিছোঁ, আধা চামুচ দিছোঁ। আপোনালোকে আপোনালোকৰ জোখত দি দিব। ৰেড চিলি গুড়ি দিলোঁ 1 চামুচ, নিমখ দিছোঁ 1 চামুচ আধা। নিমখটো অকণমান বেছিকৈ দিছোঁ তেলটো দিয়াৰ পাছত, নহ'লে নিমখটো আচাৰত কম হৈ যাব। আপোনালোকেও তেনেকৈ দি ল'ব। আৰু ইয়াতে এতিয়া কাটি লোৱা জলকীয়াকেইটা দি দিছোঁ। জলকীয়াকেইটা ধুই কিন্তু শুকুৱাই লৈছোঁ, পানী লাগি থাকিব দিয়া নাই জলকীয়াকেইটাত। একো বস্তুতে আপোনালোকে পানী লাগি থাকিব নিদিব, নহ'লে আচাৰখিনি ভেঁকুৰি যাব। বহুতে কয় আচাৰ ভেঁকুৰি যায় বুলি। আৰু এইফালে লৈ ল'লোঁ আদা নহৰু, গোটেই আচাৰ বনাই থৈ দিছিলোঁ, তাৰে অকণমান দি দিলোঁ। এইফালে তেলকণ এতিয়া ইয়াতে দি দিলোঁ। মই যিহেতু তেল বেছিকৈ গৰমাইছিলোঁ, ইয়াত কিন্তু সিমানখিনি তেল নালাগে, অলপমান কমাই থৈ লৈছোঁ। যিমানখিনি তেল গৰমাইছিলোঁ তাৰ আধাখিনি তেলহে আচাৰত দিছোঁ, আধাখিনি কিন্তু থৈ দিলোঁ। যিহেতু আচাৰ অকণমান হ'ল, ইমানখিনি তেলৰ প্ৰয়োজন নাই, অলপমান থৈ দিছোঁ। আৰু এইখিনি পাছত মই আকৌ যেতিয়া আচাৰ বনাম তাতে দিব পৰা হৈ যাব। এতিয়া তেল গুটিখন দি মই ভালদৰে মিক্স কৰি ল'লোঁ। আপোনালোককো দেখালোঁ। ভিডিঅ'টো যদি চাই ভাল পালে ভিডিঅ'টোত লাইক এটা কৰি দিব। ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ফেচবুকত চালে পেজটো ফ'ল' কৰি দিব। আৰু এয়া চাওকচোন আচাৰ ৰেডি হৈ গৈছে। ইয়াতে আপোনালোকে যদি ভাবে ভিনেগাৰ অকণমান দিওঁ বুলি ভিনেগাৰ অকণ দি দিব পাৰে।
ভিনেগাৰ দিলেও আচাৰটো ভাল হৈ থাকে, বহুত দিনলৈ ভেঁকুৰি নাযায়। নহ'লে ঘৰতে যদি নেমু থাকে, নেমু অকণমানো ৰসটো চেপি দি দিব পাৰে। মই বাৰু একো দিয়া নাই।